হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যজুৰি চলিছে ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা গুৱাহাটীৰ মহানগৰীৰ ভেটাপাৰা অঞ্চলৰ বিদ্যা মন্দিৰ পথত অৱস্থিত বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয় বাকৰিত উপাসনা নৃত্যাংগনৰ উদ্যোগত 18 মাৰ্চ তাৰিখৰ পৰা অনুষ্ঠিত বিহু নৃত্য আৰু বাদ্যৰ কৰ্মশালাৰ 24 মাৰ্চ তাৰিখে সফল সামৰণি পৰে অসমৰ এগৰাকী স্বনামধন্য নৃত্যগুৰু তথা নৃত্যশিল্পী উপাসনাৰ মহন্তৰ নেতৃত্বত অনুষ্ঠিত এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে জনপ্ৰিয় বিহুৱা তথা প্ৰশিক্ষক ৰূপজ্যোতি কোঁৱৰৰ প্ৰমুখ্যে পাপৰি বড়ো আৰু দীপজ্যোতি কাকতিয়ে আমারে নাচনি ঐ খাজি কাছি আহিলে ঐ তাতে নাই কি আগাত প্ৰায় এসপ্তাহ জুৰি অনুষ্ঠিত এই বিহু নৃত্যৰ কৰ্মশালাখনত নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা এই প্ৰশিক্ষাৰ্থীসকলৰ বহুখিনি উপকৃত কৰিছে 24 মাৰ্চ তাৰিখে বৰসজাই উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত ৰূপক গগৈকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সমল ব্যক্তিৰ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে উপাসনা নৃত্যাংগনৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে জনতাই আমাৰ এই মাহৰ মাৰ্চৰ 18 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে আৰু আজি আমাৰ 24 তাৰিখলৈকে বিহু কৰ্মশালাটো হৈ গৈছে আৰু আজি শেষৰ দিন আজি সকলো ইয়াতে লগ হৈছে আৰু শেষৰ দিনৰ এই 7 দিনত 6 দিনত যিখিনি শিকিলে আজি 7 নম্বৰ দিনা সকলোৱে পাৰফৰ্ম কৰিছে আৰু যিসকল গাৰ্জেন বা ওচৰৰ যিখিনি মানুহ তেওঁলোক আজি একগোট হৈছে গতিকে আগতীয়াকৈ বিহুৰ অনুভৱটো অসমীয়া হিচাপে আমি আগতীয়াকৈ লৈছোঁ কাৰণ বিহুলৈ আৰু কেইদিনমান বাকী আছে কিন্তু আমাৰ তৈয়াৰী আৰম্ভ হৈয়ে গৈছে উল্লেখ্য যে আজি 7 বছৰ ধৰি নৃত্যৰ বিদ্যালয়খনে প্ৰতি বছৰে বিহুৰ কৰ্মশালাৰ অনুষ্ঠিত কৰি আহিছে যদিও ভেটাপাৰা অঞ্চলত এয়াই আছিল প্ৰথম প্ৰচেষ্টা বজালে বজাবা ও ককাই ভালে কই ঢুলেটি ও ককাই ভালে কই ঢুলেটি ও ককাই নাচনি লৈছে ওকে ধৰি সেয়েহে অঞ্চলটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কৰ্মশালাখনিৰ সফলতাই তেওঁলোকক ভৱিষ্যতেও এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে আমাৰ এই যিসকল কণমানি নাচনীবোৰ নাছিলে তেওঁলোকৰ অভিভাৱকসকলক যিহেতু তেওঁলোকেও এই 7 দিনত কষ্ট কৰি ইয়াতে আহি ৰৈ থাকে তেওঁলোকৰ ছোৱালীজনী কিবা এটা শিকক বুলি আৰু ময়ো চেষ্টা কৰোঁ যিমানখিনি শুদ্ধকৈ আমি যিহেতু নিজে এজন বিহুৱা আছিলোঁ সেই মৰ্মে যিমানখিনি শুদ্ধকৈ নিজেই শিকিছোঁ আয়ত্ব কৰিছোঁ সেই বস্তুখিনি যাতে আনকো বিলাই দিবলৈ চেষ্টা কৰোঁ আৰু আশা কৰিছোঁ তেওঁলোকে যিখিনি শিকিছে শুদ্ধভাৱে শিকিছে আৰু 7 দিনত কোনো ধৰণৰ যিকোনো নাচেই নহওক যিকোনো বস্তুৱে নহওক 7 দিনত কোনো শিকিব নোৱাৰে আমি এটা আভাসহে দিছোঁ যাতে বিহুৰ প্ৰতি তেওঁলোকৰ এটা আগ্ৰহ এটা বাঢ়ে গতিকে আশা কৰোঁ আমি এই অঞ্চলত এইবাৰ এই কৰ্মশালাটো এইবাৰ প্ৰথম আয়োজন কৰা হৈছে আগতে ডাউনটাউনত হয় কিন্তু এইবাৰ প্ৰথম ইয়াতে কৰিছোঁ তাৰ বাবে আমি
এই বিদ্যালয়খনৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকে আমাক এই খেলপথাৰখন দিলে তেওঁলোকে আৰু লগতে সকলোকে ধন্যবাদ দিছোঁ আমাৰ এই অঞ্চলৰ যিকেইখন অভিভাৱক তেওঁলোকে আহিছে আহি নিজৰ নিজৰ কণমানিজনীক ধুনীয়াকৈ শিকাইছে ভাল লাগিছে আৰু এটা বস্তুৱে ভাল লাগে যে আজিকালি নৱপ্ৰজন্মৰ কণমানিৰ পৰা ডাঙৰলৈ সকলোৱে বিহুটো আঁকোৱালি লৈছে গতিকে সেইখিনিয়ে ক'ম আহক অহা বছৰলৈ যাতে ইয়াতকৈ আৰু সংখ্যা বাঢ়ে আমাৰ প্ৰশিক্ষাৰ্থীৰ তাৰে কামনা কৰিছোঁ ধন্যবাদ ইয়াৰ পিছত আৰু ক'ৰবাত আপোনাৰ প্ৰশিক্ষণ মোৰ প্ৰশিক্ষণ আছে আপোনালোক অহাকালিৰ পৰা আছে আমাৰ নাৰেংগী পাথৰকাৰী যি অইল ইণ্ডিয়া লিমিটেড অইল ইণ্ডিয়াৰ কেম্পাছৰ ভিতৰত আছে অহাকালিৰ পৰা আপোনাৰ 5 তাৰিখলৈ আছে 5 তাৰিখে সামৰণি হ'ব আৰু তাতো সেই প্ৰত্যেক বছৰে আয়োজন কৰে তেওঁলোকে আৰু মই তাতে প্ৰত্যেক বছৰে প্ৰশিক্ষক হিচাপে থাকোঁ তাতো সেই ৰাইজক অনুৰোধ জনাইছোঁ আহক দলে বলে যোগদান কৰক আশা কৰোঁ সঁহাৰি জনাব ভেটাপাৰাৰ প্ৰশিক্ষাৰ্থীসকলক আপোনাৰ ফালৰ পৰা কি পৰামৰ্শ দিব খোজে এইকেইদিন যিখিনি প্ৰশিক্ষণ দিলে এটা ভাল কথা পৰামৰ্শ এইটোৱে দিম যে তেওঁলোকে আজি শিকিছে যাতে কালিলৈ পাহৰি যাব নালাগে এইখিনি বস্তু যাতে ভৱিষ্যতলৈ মনত ৰাখক আৰু যাতে অনাগত দিনলৈ এনেকৈ উৎসাহেৰে তেওঁলোকে শিকি থাকে কাৰণ শিক্ষাটো কেতিয়াও শেষ নহয় আজি মই তেওঁলোকক শিক্ষা দি আছোঁ আজি মোৰো তেওঁলোকৰ লগতে নতুন এটা শিক্ষা আৰম্ভ হৈ গৈছে কাৰণ কোনজনী ছোৱালীক কেনেকৈ শিকালে তেওঁলোকে সোনকালে শিকিব পাৰিব সেইটো মোৰো এতিয়া এটা মানে মনত এটা আইডিয়া আহি যায় যে এইজনীক এনেকৈ শিকালে সেনেকৈ হ'ব গতিকে আৰু অকল প্ৰশিক্ষাৰ্থীকে নহয় অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ যাতে নিজৰ ল'ৰা ছোৱালীখিনিক এনেকৈ শুদ্ধভাৱে সৎ গুৰুৰ ওচৰত লৈ গৈ প্ৰশিক্ষণ দিয়াই এগৰাকী পিছলৈ ডাঙৰ নাচনী হয় নহয় বেলেগ কথা আমাৰ নিজৰ সংস্কৃতিটো জানিব লাগিব কেতিয়াবা হয়তো তেওঁলোকে বাহিৰৰ ইউনিভাৰ্চিটিত বা কলেজত পঢ়িব তাত যদি আমাৰ কালচাৰটোৰ বিষয়ে তেওঁলোকে ক'ব নাজানে বা নাচিব নাজানে তাতকৈ আৰু লাজৰ কথা নাথাকে গতিকে আশা কৰোঁ গাৰ্জেনখিনিও তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক আগ্ৰহে আগুৱাই লৈ যাব নিউজ এক্সপোৰ্ট মাছমি নিউজ